এয়া হৈছে ঢেকীয়াখোৱা নামঘৰ। এয়া ঢেকীয়াখোৱা নামঘৰ। এয়া ঢেকীয়াখোৱা বৰনামঘৰৰ দৃশ্য। ইমান দীঘল সমাগম। তাৰপিছত এয়া চাওক কিমান ধুনীয়া লাগিছে। আমি গৈ পাওঁতে প্ৰায় দেৰি হ'ল। সহায় কৰি দিয়া। এয়া আমি গৈ পাওঁতে বহুত দেৰি হ'ল, মানে 2টা বাজিলেই প্ৰায়। তাৰপিছত সকলো তেওঁলোকৰ মানে মানুহ আছে, তেওঁলোকে আমাক দেখুৱাই দিছে ভকতকেইজনে ইফালে ক'ত কি কৰিব লাগে, ক'ত শৰাই দিব লাগে, ক'ত অৰিহণা দিব লাগে, সকলো দেখিবলৈ বহুতেই ধুনীয়া লাগিছে নহয়নে? প্ৰথম বাটচ'ৰা এয়া বৰ ধুনীয়াকৈ ভিডিঅ' কৰিব পৰা নাই। ঘূৰিয়া মুখে ভোক লাগিছে, সেইকাৰণে এইখিনিতে ৰুটি চুটি কি পাই আমি খাবলৈ সোমালোঁ আৰু সেইকাৰণে অলপ ফটো চটো মাৰিছোঁ দেই। চবেই ফটো মাৰি আছে, তাতো মাৰিলোঁ। আপোনালোকে দেখিব আমাৰ ফটোবোৰ। তাৰপিছত গাড়ীটো কটাইছোঁ, সেয়া ফটো চটো মাৰি লগত যোৱা। এয়া ফটো মাৰি মেলি আমি আহি আছোঁ আৰু লেক্সি আমি কেতিয়া পাওঁ, ৰাস্তাও চিনি পোৱা নাই। প্ৰথম যোৱা ৰাস্তাই পদূলিয়ে মানুহক ক'ত কেনেকৈ যায় সুধি মেলি আহি আছোঁ। ল'ৰাই ফটো মুঠে মুখ ঢাকিছে। তাৰপিছত এইয়া আৰু ফটো চেলফি মাৰিছোঁ। সকলোৱে মৰা দেখি আমিও মাৰিলোঁ, চিনস্বৰূপে নহয় জানো? একোটা চিন আৰু সেয়া চাকিৰ ওচৰত। আপোনালোকেও কেতিয়াবা আহিব, বৰ ধুনীয়া নামঘৰ, বৰ ভাল লাগিলে, বৰ সহজ সৰল আৰু বহুত ধুনীয়াকৈ বুজাই দিয়ে কোনফালে যাব লাগে, ক'ত কি দিব লাগে। আমি ভাবিছিলোঁ বহুত দিগদাৰ হ'ব নেকি, নাজানিম নেকি, কিন্তু নাই, তেওঁলোকৰ প্ৰতিজন মানুহে আমাক ভকতে মানে আমাক আগবঢ়াই দেখুৱাই দিছে কোনফালে যাব লাগে, কি কৰিব লাগে, ক'ত কি অৰিহণা দিব লাগে। যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ এয়া আপোনালোকৰ ওচৰত যি পাৰোঁ মোৰ ফালৰ পৰা মই দিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই।